Good morning, বন্ধুসকল আজি samosa বনাইছো কুহুৱে samosa খাই পেলাই বহুত ভাল পায় আগত দেউতাকে ইয়াত ভাল বেকাৰী এখন আছে তাৰ পাই আনি দিয়ে কিন্তু এতিয়া কৰোনা যেহেতু বাহিৰৰ পৰা আনাটো অলপ ভয়ানক হ'ল সেই কাৰণে মই ঘৰতে নিজে বনাই দিম বুলি ভাবিছো মই samosa বনাই আছো আপোনালোককো দেখাম বাৰু বনাই হৈ যোৱাৰ পিছত দেখুৱাম বা মাজত অলপ দেখুৱাব দেখুৱাম মুঠতে তেতিয়ালে বলক या सिंगारा दिबले सब्जी रेडी एफाले মই কাটি থৈছো সিঙ্গাৰা শেপটো বনাম या देखिছেনে ধুনিয়া ধুনিয়া গৰম গৰম samosa এফালেও হৈ আছে ও কুহুৱে samosa চিঞৰি আছে দেই ৰৈ যোৱা আটাখিনি দি মই এয়া নিমকি বনালো যা টেষ্টে খাম দে আজি আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্টত samosa নিমকি আৰু লাল চাহে ব্ৰেকফাষ্ট কৰিলো আজি যেহেতু বন্ধ দেওবাৰ তো দুপৰীয়াকে কি বনাও দেখুৱাইছো বাও আৰু তেতিয়া হলে ব্লগটো দিনটো কি কৈছো কি নাই কৰা অলপ দেখুৱাই থাকিম আপোনালোকে শেষলৈকে চাই থাকিব দে বলক তেতিয়া হলে এটো হৈছে মগুমা আৰু বুটৰ তৰকাৰী মানে এনে জুল নিচিনা এটা বনাই দিছো মগুমা আৰু বুট তিয়াই থোৱা আছিল অলপ বেছি হ'ল যে সেইকাৰণে অলপ এনেকা তৰকাৰী নিচিনা বনাই দিছো আৰু ইফালে তিতা কেৰেলা আৰু আলু পিটিকা আৰু এয়া হৈছে লাও ভাজি তালে আমি দুপৰীয়া খাই লওঁ এয়া তিয়হ আৰু সবে গম পায় এয়া মোৰ দুপৰীয়া থালিটো যে আমাৰ থালিত কণীও আছে দেই কণী দেখুৱা নাই বলো ইয়াত কণী ইয়াত তিতা কেৰেলা যোনটো নেকি মই পিটিকা কৰিবৰ কাৰণে বনাইছিলো তাৰ পৰাই এটা ওলাই থৈ দিছো মই এনেকা খাই ভাল পাওঁ এয়া তেতিয়া হলে আমি খাই লওঁ তাৰপিছত পুনৰ লগ পাই আছো দেই বন্ধুসকল কাইলে ভাগৰ বাৰ্থডে আছে সো আমি বাৰ্থডে প্ৰিপাৰেচন কৰি আছো মনে মনে নজনোৱাকে তো আপোনালোকক দেখুৱাই আছো দেই কি কৰি আছো এইটো সব কেকৰ কাৰণে মই এয়া ৰেডি কৰি থৈছো এতিয়া পাতিবলৈহে বাকি আছে কেকটো এয়া মই সসপেনত দি ললো এয়া মই ধুনিয়াকে নকা বাই মাৰি লৈছো যাতে কবাত তলত যাতে কবাত ফুটা হৈ নাথাকক পিছত এয়া ধুনিয়াকে নকা মাৰি লৈছো এয়া ধুনিয়াকে মই দি দিলো কেৰাহীটোত ঢাকন মাৰি দিছো ভাবিছিলো ওপৰত ক্ৰীম সানি দিম বুলি হুইপ ক্ৰীম অলপ আছে ফ্ৰিজত থৈছিলো এতিয়া কাৰেণ্টে নাই নহয় হুইপ ক্ৰীমটো ঢিলা হৈ গ'ল এতিয়া আকৌ কি কৰোঁ ঠিক নাই কাৰেণ্ট আহালে ৰৈ আছো আৰু একটু ধুনিয়াকে ফুলি আহিছে ইয়া টুথপিকটো সোমাই চাওঁ মই টুথপিকত আমাৰ অলপ লাগি আহি আছে তো মই এইকেইটা নলগা লেকে ৰখিম মই জুইটো লোড দি প্লাই জুইটো একে কমত দি প্লাই আৰু অলপ সময় মই ঢাকি থম এয়া চাওক কেক হ'ল মই ধুনিয়াকে কাহিত উলাই ললো এতিয়া আমি ঠাণ্ডা হ'বলৈ দিছো তাৰ পিছত ওপৰত আমি ক্ৰীম লগাম তেলে এতিয়া ঢাকি থৈ দিও আপোনালোকক দেখুৱাইছো দেই ক্ৰীম লগোৱাটো এয়া হুইপ ক্ৰীম আৰু এয়া মই হুইপ ক্ৰীম কালাৰ দি প্লাই ফেটি লৈছিলো এয়া মই এটা দুটা লেয়াৰ বনাম কেকটো এটো আৰু এটা লেয়াৰ মই এটো লেয়াৰত অলৰেডি মই ক্ৰীম এপ্লাই এটো লেয়াৰত মই অলৰেডি ক্ৰীম এপ্লাই কৰিছো অলপ আৰু বাকিখিনি ভালকে মই এপ্লাই কৰি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো তেতিয়ালে দে মই এটাও ভালকে এপ্লাই কৰি লওঁ এয়া মোৰ এটা লেয়াৰ হৈ গ'ল তাৰ পিছত মই এটো লেয়াৰটো আনি ইয়াৰ ওপৰতে দি দিম এয়া মই আৰু এটা দি দিলো এয়া ওপৰত মই ইয়াতো ক্ৰীম এপ্লাই কৰিম এয়া কেকত মই ক্ৰীম এপ্লাই কৰি হৈ গ'ল এতিয়া মই ইয়াতো এয়া ক্ৰীম ভৰাই ললো কালাৰ দি পেলাই এতিয়া মই ফ্লাৱাৰ্স আঁকি লওঁ ইয়াত মই ফ্লাৱাৰ্স আঁকি লম তাৰপিছত আপোনালোকক দেখুৱাইছো দেই
এয়া বন্ধুসকল কেক হৈ গ'ল ধুনীয়াকৈ মই ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ মই ভিডিঅ'টো নিজেও কৰি আছোঁ নিজেও বনাই আছোঁ সেইকাৰণে আৰু আজি ডাঙৰ ঘটনা এটা বাচিলোঁ যে কেকটো মই হোৱাইট কালাৰ ক্ৰীম দি এপ্লাই কৰিছিলোঁ গোটেইটো কিন্তু ওপৰত পিংক কালাৰ ক্ৰীম দি হেপী বাৰ্থডে বুলি লিখিছিলোঁ সেই হেপী বাৰ্থডেটো গোটেই বেকা তেৰা উল্টা পুল্টা হৈ বেয়া হৈ গ'ল লাষ্টত আকৌ সেইটোত পিংক কালাৰ ক্ৰীম এপ্লাই কৰি পেলাই বনালোঁ মই বেছি ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিব নোৱাৰিলোঁ কেকটো কাৰণ এতিয়া ঘৰত ইমান সঁজুলি নাই আৰু যিকণ আছে সেইকণ দিয়ে বনাবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা লাগিছে কেকটো জনাবচোন কমেণ্টত যে বন্ধুসকল তেতিয়াহ'লে আজি ইমানতে সামৰোঁ মোৰ নেক্সট পাৰ্টটো চাব বাকী ভিডিঅ'টো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যদি নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো দবাই দি অলটো ক্লিক কৰি দিব যাতে মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পাই থাকে আৰু তেতিয়াহ'লে এইটো ভিডিঅ' ইমানতে সামৰিছোঁ নেক্সট ছেকেণ্ড পাৰ্টটো আপোনালোকে চাব বুলি আশা কৰিছোঁ তেতিয়াহ'লে ইমানেই দেই কমেণ্টত জনাব পিছে নাপাহৰিব জনাবলৈ